ক্লাউড কিটচেনটোৰ কাৰণে কেনেকৈনো আৰম্ভ কৰিম, কি কিনো লাগিব, একো নালাগে। লাইচেন্সখন লাগিব, একদম ইম্পৰ্টেণ্ট লাইচেন্সখন, সেইখন লাগিব। তাৰপিছত আৰু আপুনি বনাব জানিব লাগিব, সেইটোতো লাগিবই, যিহেতু আপুনি বনাই খুৱাব। তাৰ উপৰিঞ্চি বাচন বৰ্তন মই আগৰ ভিডিঅ'টোতো কৈছোঁ, তেনেকুৱা একো নালাগে। আপুনি মাত্ৰ আৰম্ভ কৰক, খোলক। এখন মোৰ মেনুখন মই দিম, এতিয়া চাই ল'ব আপোনালোকে। এনেকৈ মাৰি থৈছোঁ, অৰ্ডাৰখিনি অহাৰ সময়ত দৰকাৰ হয়। বিশেষ একো নালাগে, যিখিনি বাচন বৰ্তন আছে আপোনালোকে সেইখিনিতে ব্যৱহাৰ কৰিব পাৰিব, তাতেই বনাওক, তাতেই আৰম্ভ কৰক প্ৰথম যিহেতু ইমান খৰচ কৰিব নালাগে। আইডিয়া কৰিব কিমান বস্তু লাগিব সেইটো। আৰু মই কৈছোঁৱে বইল কৰি থোৱা ছিষ্টেমটো শিকাইছোঁৱেই, তেনেকৈ বইল কৰিব। আৰু অৰ্ডাৰখিনি যদিহে অফলাইন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে অফলাইন কৰাৰ আগত আপোনালোকে ক'ত কেনেকৈ দিব সেইটো চাব লাগিব। কাৰণ আমি এতিয়া অনলাইন কৰিছোঁ, অনলাইন কৰোঁতে আমি ছুইগি বা জমাটোত দিছোঁ। গতিকে তাতে মানুহে যিহেতু অনলাইন চাই থাকে, সেইকাৰণে অৰ্ডাৰ দি থাকে। আমি এক্সট্ৰা এডভাৰটাইজিঙৰ আমাৰ প্ৰয়োজন হোৱা নাই। কিন্তু অফলাইন কৰিলে মানুহে গম পাব লাগিব ন আপোনালোকে যে কৰিছে। গতিকে তাৰ কাৰণে হয় আপুনি যাব লাগিব, নহ'লে আপোনালোকে বেনাৰ লগাব লাগিব, য'ত মানে এনেকুৱা জেগাত লগাব লাগিব য'ত লগালে মানুহৰ চকু পৰে। আৰু তাতে আপোনালোকৰ কণ্টেক্ট নাম্বাৰ, আপোনালোকে কি ৰাখিছে, তাতে থালি ছিষ্টেম, যে বোলে মাটন থালি, ডাক থালি, ফিছ থালি, কিমান ৰাখিছে তাত এনেকৈ দিব, যাতে মানুহৰ দেখিলে লোভ লাগে, খাবলৈ মন যায়, কিবা বনাইছে। তেনেকৈ আপোনালোকে বেনাৰখন বনাব লাগিব, তাতে কণ্টেক্ট নাম্বাৰ দিব আৰু তাতে লিখি দিব। যদি 5টাতকৈ বেছি অৰ্ডাৰ দিয়ে তেতিয়াহ'লে আমি ডেলিভাৰী চাৰ্জ নলওঁ, যদি কম দিয়ে তেতিয়াহ'লে আমি এক্সট্ৰা ডেলিভাৰী চাৰ্জ ল'ম। তেতিয়া আপুনি মানুহক ইমান বুজাই থাকিব নালাগে। আৰু অৰ্ডাৰটো দিবলৈ আপুনি কোনোবা মানুহক ৰাখিব লাগিব, নহ'লে যদি তেওঁলোকে যদি কয় নহয় আমাক দিবলৈ নালাগে, আমি লৈ যামহি, বহুতে কয় তেনেকৈ, তেতিয়াতো ঠিকে আছে। যদি বোলে যাব লাগিব দিবলৈ, তেতিয়া আপুনি মানুহ ৰাখিব লাগিব, কোনোবা এটা গৈ দি থৈ আহিব পৰাকৈ। অফলাইনটো তেনেকেই কৰিব লাগিব, এডভাৰটাইজিংটো তেনেকেই কৰিব লাগিব। যদিও আপোনাৰ ওচৰত অফিচ আছে, অফিচলৈ যাব লাগিব, আপুনি ক'ব লাগিব টিফিন ছাৰ্ভিচ যে এনেকৈ আমাৰ পৰা ল'ব পাৰে, ল'ব, নলোৱাকৈ নাথাকে, ল'ব, কিয় নল'ব। চলিয়ে আছে তেনেকৈ। বহুতে এতিয়াও নাজানে যে অনলাইন কৰিব পাৰি। মই নিজে দেখিছোঁ, নিজ চকুৰে দেখি আছোঁ। এনেকুৱা বহুত আছে যি এতিয়াও নাজানে যে অনলাইনো যে এনেকৈ কৰিব পাৰি। তেওঁলোকে অফলাইনতে কৰি আছে, অফলাইনত কৰিয়েই বহুত লাখ টকা ইনকাম কৰি আছে এতিয়াও। গতিকে যিসকলে ভাবিছে আমাৰ তাত অনলাইন নাযায়, তেওঁলোকে অফলাইন আৰম্ভ কৰক, বিশেষ একো নালাগে, লাইচেন্সখন লাগিব। গতিকে বেলেগ যি বাচন বৰ্তন আছে ঘৰত তেনেকৈ আৰম্ভ কৰক, তাৰ পৰাই আৰম্ভ কৰক। মোৰ মেনুখন দি দিছোঁ আজি, সেইখন চাই লওক, তাৰ পৰা এটা আইডিয়া লৈ লওক মেনুখনৰ পৰা। তাৰপিছতে কেনেকৈ ৰেডি কৰিব। মোৰ আজি ৰাতিপুৱাতে আহিছিলে 5টামান অৰ্ডাৰ। তাৰপিছত ইমান লৰালৰিকৈ কেনেকৈনো ভিডিঅ' কৰিম, তথাপিতো মই একদম পটাপট ভিডিঅ' কৰিছিলোঁ। আহিছে আপোনাৰ হাঁহৰ মাংসৰ এটা থালি আহিছে, মাটনৰ এটা থালি আহিছে, চিকেনৰ আহিছে, লগত আহিছে পোলাও, এক্সট্ৰা মাটন, তেনেকৈ। তথাপিতো মই ৰেডি কৰিলোঁ, অকণমান ভিডিঅ' কৰিছোঁ আপোনালোকক অকণমান আইডিয়া দিম বুলি। ভিডিঅ'টো সেইকেইটা ভিডিঅ' চাব, আপোনালোকে অকণমান আইডিয়া ল'ব। এনেকৈ ইমান টেনশ্যন লৈ নাথাকিব, আৰম্ভ কৰি দিয়ক। যেতিয়া আৰম্ভ কৰিব তেতিয়া নিজে বহুতখিনি কথা গম পাই যাব। বৰ বিশেষ একো বস্তু দৰকাৰ নাই কৰিবৰ কাৰণে। কৈছোঁ একদম সহজতেই কৰিব পাৰি ঘৰৰ পৰা। মই বাৰম্বাৰ কৈ আছোঁ, গৃহিণীসকলৰ কাৰণে একো বস্তু নালাগে, ঘৰত যি আছে তাৰ পৰাই আৰম্ভ কৰক। যদিহে আপোনাৰ বোলে চিকেন আনিবলৈ অসুবিধা আছে, মাটন আনিবলৈ, অকল এগেদি আৰম্ভ কৰক। এডভাৰটাইজিংটো তেনেকেই কৰক, মানুহ তেনেকেই আহিব। অকল এক থালি দিয়ক, বা যদি বোলে পুখুৰীত মাছ আছে ফিছ থালি দিয়ক, কি আছে সেইটোৱে। সেইকাৰণে কৈ আছে যে গৃহিণীসকলৰ কাৰণে ক্লাউড কিটচেনটো আৰম্ভ কৰক, ছাকচেছ হ'ব। বহুত ভাল ইনকাম। যেতিয়া কৰি তেতিয়া ক'ব যে সঁচাকৈ বহুত ভাল ইনকাম। মই আজি ছানডে, ইমান কাম, তথাপিতো তাৰ মাজতো মই খুলিছোঁ কিটচেনটো। বন্ধ কৰি ৰাখিলে আজিকালি বেয়া লাগে, যিহেতু এটা ভাল ইনকাম হয় দিনটোত। সেইকাৰণে মই কেতিয়াবা ইনকাম লাইভো দেখাম বাৰু আপোনালোকক, কেনেকৈ অৰ্ডাৰখিনি আহে। যেতিয়া সময় যদি পাওঁ তেতিয়া মই দেখাম কেনেকৈ অৰ্ডাৰখিনি আহি থাকে, কেনেকৈ বাজি থাকে, এলাৰ্ম বজা নিচিনা টিটকৈ বাজি থাকে। পইচাটো সোমাই যায়, আপোনালোকে গম পাব। প্ৰতিটো অৰ্ডাৰৰ পইচা লগে সোমাব। আৰু ছুইগিত প্ৰতি সপ্তাহত
পে'মেণ্ট তেওঁলোকে পইচাটো একাউণ্টত ভৰাই দিব প্ৰতিটো সপ্তাহত এমাহৰ মূৰে মূৰে নহয় প্ৰতিটো সপ্তাহত আপোনালোকে আপোনালোকৰ পইচা পাব 3 প্লেট চিকেন মই ৰেডি কৰিছোঁ একেলগে যিহেতু অৰ্ডাৰটো একেলগে আহিছে পিঁয়াজ আদা নহৰু অকণমান জিৰা ধনিয়া হালধি আৰু ৰঙা জলকীয়া গুড়িটো বইল কৰি ৰাখিছিলোঁ চিকেনখিনি দি ফ্ৰাই হ'লোঁ এতিয়া গ্ৰেভিটো দি দিছোঁ এনেকৈ ভালদৰে ফ্ৰাই হ'বলৈ দিম যিহেতু সময় কম এতিয়া পানী দিয়াৰ পিছত হৈ যাব বেছি সময় নালাগে চিকেনখিনি যিহেতু বইল কৰি থোৱা হৈছিলে ৰেডি হৈয়ে আছে একদম শেষত পাৰিলে অকণমান ঘিউ দি দিব এয়া মাটন একেই বইল কৰি ৰাখিছোঁ পেষ্ট একেটাই খালি মছলা মাটনত মাটন মছলা চিকেনত চিকেন মছলা সিমানখিনিয়ে আৰু এয়া পোলাও কিমান পটাপট ৰেডি কৰিছোঁ পোলাও ৰেডি হৈ গ'ল হাঁহো বনালোঁ মই ৰেডি কৰি এনেকৈ মই সজাই ল'লোঁ প্লেট কেইখন পিটিকা দিছিলোঁ এটা এয়া চুজি ৰাখিছিলোঁ বনাই আৰু অকণমান বুনিয়া এয়া মিক্স ভাজি আলু পিটিকা এয়া জহা চাউল হাঁহৰ মাংস এখন মোৰ মেনুখন যিসকলৰ অকণমান কনফিউজ হৈ আছে কেনেকৈ দিম সেইসকলে চাই ল'ব এনেকৈ নিদিলেও হ'ব আপোনালোকে দামটো কম বেছি কৰিবও পাৰে সেইটো আপোনালোকৰ লগত কথা যেনেকৈ কৰে মই এনেকৈ দিছোঁ কম্বো নিদি আপোনালোকে থালিও কৰিব পাৰে যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট কৰিব ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে আপোনালোকে খুবেই ভাল লাগিছে ধন্যবাদ